মোৰ শৰীৰটো জ্বলাই পেলোৱাৰ ঠাইত যদি কোনোবাই জীৱন এটা পায়, মৃত্যুৰ পৰা বাচি যায় মোৰ অংগখিনিৰে, তেতিয়াহ'লে তাতকৈ আৰু মোৰ জীৱিত অৱস্থাত সেইখিনিতকৈ মই আৰু সুখী এতিয়াও হ'ব নোৱাৰিম। মৃত্যুৰ পিছততো গমেই নাপাম। এতিয়া মই যেতিয়া জনালোঁ, দেউতাই বাৰু একেষাৰতে ক'লে। তাৰপিছত মাক বুজাই ক'লোঁ এনেকুৱা এনেকুৱা। মায়ে প্ৰথমতে ইমান ভালকৈ জনা নাছিলে, অনুমতি দিছে। মৃত্যুৰ পিছত আপোনাৰ বা মোৰ শৰীৰটোৰ কি হ'ব? শোকত ভাগি পৰা পৰিয়ালবৰ্গই আপোনাৰ আৰু মোৰ মৃতদেহৰ কাষত বহি কিছু সময় হয়তো কান্দিব, আৰু তাৰ পিছতে সম্পন্ন হ'ব আমাৰ অন্ত্যেষ্টিক্ৰিয়া। মুছলমান হ'লে আপোনাক লৈ যাব কবৰস্থানলৈ, আৰু হিন্দু হ'লে আপোনাক লৈ যাব শ্মশানলৈ। স্বাভাৱিকতে সকলো ব্যক্তিৰে এনেকুৱাই চিন্তা। সকলোৱে ভাবে যে মৃত্যুৰ পিছতেই সম্পন্ন হ'ব তেখেতৰ অন্ত্যেষ্টিক্ৰিয়া, আৰু তাৰ পিছত পঞ্চভূতত বিলীন হৈ যাব তেওঁ। কিন্তু এনেকুৱা চিন্তাধাৰাৰ বিপৰীত সৰভোগৰ শুকানজানি গাঁৱৰ এগৰাকী বিশেষ যুৱতী, আৰু সেই বিশেষ যুৱতীগৰাকী আমাৰ সৈতে উপস্থিত আছে, যি বিশেষ যুৱতীগৰাকীয়ে নিজৰ অংগসমূহ মৃত্যুৰ পিছত দান কৰাৰ সিদ্ধান্ত যোৱাকালি লৈছে। আমাৰ সৈতে উপস্থিত আছে সংগীতা সাউদ। আৰু সংগীতা, পোনপ্ৰথমে তোমাক, যিটো তুমি আচলতে এটা মহৎ কাম এটা কৰিছা, যোৱাকালি তুমি প্ৰতিজ্ঞাবদ্ধ হ'লা যে তুমি নিজৰ দেহৰ অংগ আন কিছু ব্যক্তিক, যিসকলক হয়তো ভৱিষ্যতে তেওঁলোকৰ প্ৰয়োজনীয়তা অনুসৰি তুমি দান কৰিবা। মৃত্যু আচলতে কাম্য নহয়। বৃদ্ধাৱস্থাত মৃত্যু হ'লে আমি সহ্য কৰোঁ কিছু ক্ষেত্ৰত, কিন্তু অনাকাংক্ষিত বা আকস্মিক মৃত্যু আমি সহ্য কৰিব নোৱাৰোঁ কেতিয়াও। এই ক্ষেত্ৰত তোমাৰ এই বিশেষ যিটো পদক্ষেপ ল'লা, কি ক'বা? নমস্কাৰ, মোৰ নাম সংগীতা সাউদ। মোৰ দেউতাৰ নাম মুকুন্দ সাউদ, মাৰ নাম মঞ্জু সাউদ। মই সৰভোগৰে শুকানজানি গাঁৱৰ এজনী ছোৱালী। অংগদান কথাটো মই আগৰ পৰা শুনি আছিলোঁ, জানো, মোৰো ইচ্ছা হয়, কিন্তু সেই বিষয়ে ইমান মই জ্ঞাত নাছিলোঁ কেনেকৈ মই অংগদান কৰিম। তেনেতে এদিন, আজিৰ পৰা হ'ল ছমাহমান আগতে, 3 মাহ তেনেকুৱাই হ'ব চাগে, ইমান ভালকৈ মনত নাই। আমাৰ সৰভোগৰে মোৰ দাদা বুলি ক'ব লাগিব, বিকাশ ৰয়। তেওঁ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ এজন কাৰ্যকৰ্তা। তেওঁৰ মই ষ্টেটাছত দেখিলোঁ তেওঁ অংগদান কৰিছে। তেতিয়া মই লগে লগে মোৰো এটা ইচ্ছা আগৰ পৰাই আছিল, যিহেতু তেওঁক লগে লগে মই সুধিলোঁ, দাদা কেনেকৈ কৰিব পৰা যায়? তেওঁ মোক ভালকৈ ক'লে যে কেনেকৈ কি কৰিব লাগে। পিছত সুধিলে, মাইনা তোমাৰ বয়স কিমান? কিন্তু সেইখিনি সময়ত মোৰ বয়স ঠিক হোৱা নাছিলে, 20 আছিলে। যিহেতু আমি 21 বছৰ পিছতহে অংগদান কৰিব পাৰোঁ, গতিকে কৈছে, মাইনা তুমি ৰ'ব লাগিব। তেতিয়া মই ভাবিছিলোঁ যে মই জন্মদিনৰ দিনা মই কৰিম, ইচ্ছা এটা আছিলে। কিন্তু মই জন্মদিনৰ দিনা কৰিব নোৱাৰিলোঁ, কাৰণ 21 সিদিনা মোৰ হ'বহে। পিছদিনা মই কৰিব পাৰোঁ, কিন্তু পিছদিনা মোৰ আছিলে পৰীক্ষা আছিলে, 6ষ্ঠ ষাণ্মাসিকৰ পৰীক্ষা আছিল, তাৰ কাৰণে কৰিব নোৱাৰিলোঁ। তাৰপিছত মই দাদাই ক'লে আৰু হ'ব দিয়া, মই পিছত তোমাক কৰি দিম। তেনেকৈ যোৱাকালি মই এইটো কৰাৰ কাৰণে প্ৰতিজ্ঞাবদ্ধ হ'লোঁ। সকলো ব্যক্তিৰে এই চিন্তাধাৰা কিন্তু নাহে। সংগীতা, তোমাৰ ক্ষেত্ৰত এই ব্যতিক্ৰমী চিন্তাধাৰা আহিছে, কেনেকৈ আহিলে এই চিন্তাধাৰা? ব্যতিক্ৰমী বুলি কেতিয়াবা ভাবোঁ, জীৱিত অৱস্থাত কিমানখিনি কৰিব পৰা যায় সেইটো নাজানো, চেষ্টা কৰোঁ যিমানখিনি পাৰোঁ। কিন্তু মৃত অৱস্থাত কি হ'ব, মোৰ শৰীৰটো জ্বলাই পেলোৱাৰ ঠাইত যদি কোনোবাই জীৱন এটা পায়, মৃত্যুৰ পৰা বাচি যায় মোৰ অংগখিনিৰে, তেতিয়াহ'লে তাতকৈ আৰু মোৰ জীৱিত অৱস্থাত সেইখিনিতকৈ মই আৰু সুখী এতিয়াও হ'ব নোৱাৰিম। মৃত্যুৰ পিছততো গমেই নাপাম। পুৰি পেলোৱাতকৈ সেইখিনি যদি আনৰ কামত ব্যৱহাৰ হয়, জীৱন পায়, তাতকৈ আৰু কি হ'ব পাৰে। আনে আচলতে উদ্ধাৰ হ'ব তোমাৰ এটা শৰীৰৰ অংগবিলাকৰ। হয়, মই কালি প্ৰতিজ্ঞাবদ্ধ, এনেকুৱা এটা সুখ অনুভৱ হৈছে মই বুজাব নোৱাৰোঁ। কাৰণ মোৰ মৃত্যুৰ পিছত আনে জীৱন পাব, আনে আগুৱাই যাব, তাতকৈ আৰু মোৰ কাৰণে কি হ'ব পাৰে। এতিয়া কি পঢ়ি আছা তুমি? মই বৰ্তমান 6ষ্ঠ ষাণ্মাসিকৰ পৰীক্ষা দিলোঁ। তোমাৰ পিতৃৰ নাম কি? মুকুন্দ সাউদ, মঞ্জু সাউদ। এই ক্ষেত্ৰত তেওঁলোকৰ চিন্তাধাৰা কেনেকুৱা? তেওঁলোকে তোমাক কেনেধৰণে সহযোগিতা আগবঢ়াইছে? সহযোগিতা নহ'লে তুমি নিশ্চিতভাৱে সেইবিলাক আচলতে কোনোদিনে কৰিব নোৱাৰা। মাতৃ পিতৃৰ যথেষ্ট সহযোগিতা লাগিব এই ক্ষেত্ৰত। তোমাক কেনেধৰণে সহায় কৰিছিলে? মই প্ৰথমতে তেওঁলোকে বুজি নাপায়, যিহেতু দেউতাই পায়, মা অকণমান বুজাই দিব লাগে। মই প্ৰথমতে বুজাই ক'লোঁ, মা মই এনেকুৱা কাম কৰিম। দেউতাকো কোৱা হয়, আমাৰ ঘৰত যিকোনো এটা কথাই হওক ভালকৈ মই কথা পাতি লওঁ আগতে,
কাৰণ মোক আগতেই দাদাই কৈছে যে তুমি মা দেউতাৰ প্ৰথমতে জনাই ল'ব লাগিব, অনুমতিটো ল'ব লাগিব। ল'ব লাগিব। তেতিয়া মই যেতিয়া জনালোঁ, দেউতাই বাৰু একে আষাৰতে ক'লে। তাৰপিছত মাক বুজাই ক'লোঁ এনেকুৱা এনেকুৱা, মায়ে প্ৰথমতে ইমান ভালকৈ জনা নাছিলে, অনুমতি দিছে। এই ক্ষেত্ৰত মোৰ পিতৃ মাতৃয়ে মোক অনুমতি দিয়ে আৰু। আৰু ঘৰত কোন কোন আছে? ভণ্টি এজনী আছে, মা দেউতা আৰু মই। পৰৱৰ্তী সময়ত যিসকলে ধৰি লোৱা এই ক্ষেত্ৰত তোমাৰ আজিৰ এই সাক্ষাৎকাৰটো, বিশেষ সাক্ষাৎকাৰটো চোৱাৰ পিছত বহুত ছোৱালী বা বহুত ল'ৰা এই ক্ষেত্ৰত এটা তেওঁলোকে হয়তো নতুন দিশ এটা যে আছে, এনেকুৱা যে এটা আচলতে মহৎ কাম কৰিব পাৰি, এই ক্ষেত্ৰত তেওঁলোকে অনুপ্ৰেৰণা নিশ্চিতভাৱে পাব। তোমাৰ পৰা তেওঁলোকে নিশ্চিতভাৱে এটা কথা জানিব বিচাৰিব যে কেনেধৰণে আচলতে এই অংগদানৰ ক্ষেত্ৰত আগবাঢ়িব লাগে, আৰু তুমি কি কি অংগ আচলতে দান কৰিবা, সেই সন্দৰ্ভতো জানিব বিচাৰোঁ। হয়, অংগদান কৰাটো ইমান এটা টান বিষয় নহয় বাৰু, অনলাইনতো কৰিব পৰা যায়। আমি সৰ্বমুঠ 7টা কৰিব পাৰোঁ, অংগদান কৰিব পাৰোঁ, আৰু ইমান টান নহয় আৰু কৰিব পাৰি। কি কি অংগ তোমাৰ ক্ষেত্ৰত দান হ'ব? 7টা কৰিছোঁ, 7টাই কৰিব পাৰি, গোটেইকেইটা কৰি দিলোঁ। লিভাৰ, কিডনী তেনেকৈ পাৰি আৰু। এইটো কি অনলাইন প্ৰচেছ হয় নেকি? অনলাইন প্ৰচেছো পাৰি, অফলাইন প্ৰচেছো পাৰি বৰ্তমান। মই বিকাশ দাৰ লগত কণ্টেক্ট কৰিছোঁ, তেওঁ এইখিনি মোক সহায় কৰি দিছে, কিন্তু বয়স 21 বছৰ আমাৰ হ'ব লাগিব। ৱেবছাইট কিবা আছে নেকি বিশেষ? সেইটো মোক দাদাই কৰি দিছে এইখিনি, কাৰণ মই নিশ্চিতভাৱে একো ডাঙৰ কথা নহয় আচলতে নজনাটো। এই ক্ষেত্ৰত নিশ্চিতভাৱে বিকাশ ৰয়ৰ সহায় সহযোগিতা পাব বিকাশ ৰয়ৰ পৰা। দাদাৰ পৰা যথেষ্টখিনি, কাৰণ মই ইমান নাজানিছিলোঁ এই বিষয়ে। গতিকে দাদাক যেতিয়া মই সুধিলোঁ, তেওঁ ধুনীয়াকৈ মোক বুজাই দিলে, তুমি আগুৱাই আহিছা এইখিনি কৰা বুলি। মই যেতিয়া কওঁ দাদা মোৰ এইটো কৰিব বিচাৰোঁ, হ'ব দিয়া, মোৰ সময় সুবিধা মিলাই যোৱাকালি কৰিলোঁ মই এইখিনি। বিকাশ ৰয়ে ইতিমধ্যে অংগদান কৰিছে বুলি গম পাইছোঁ। হয়, তেওঁৰ পৰাইতো মই অনুপ্ৰাণিত হৈছোঁ বুলি ক'ব লাগিব, তেওঁৱে মোক এইখিনি সহায় কৰিছে। আৰু সৰভোগত তেনেকুৱা আৰু দুজনৰ আমি গম পালোঁ যে বিকাশ ৰয়, সংগীতা সাউদ, আৰু কোনোবা তৃতীয় ব্যক্তি বা তেনেকুৱা আছে নেকি সৰভোগত তুমি জনাত? আৰু মই এতিয়া ইমান ভালকৈ ক'ব নোৱাৰোঁ, নাজানো সেইটো, এইখিনি আৰু। হয় সংগীতা, তোমাৰ সাহসৰ যিটো কাহিনী আজি আচলতে সৰভোগ 24ৰ দ্বাৰা সকলোৱে আজি গম পাব, সেই সাহসৰ কাহিনীটো আমি বিচাৰোঁ যে সকলো মানুহে গম পাওক, আৰু ইয়াৰ পৰা আচলতে সকলোৱে অনুপ্ৰেৰণা পাওক, কিয়নো সংগীতাৰ যিটো প্ৰয়াস, সেই প্ৰয়াস আচলতে এটা মহৎ প্ৰয়াস বুলি ক'ব লাগিব। সৰভোগ 24ৰ প্ৰতিগৰাকী দৰ্শকক মই মৃন্ময় নাথে ধন্যবাদ জ্ঞাপন কৰিছোঁ। চাই থাকিব সৰভোগ 24।